জীৱন ৰেখাৰ পৰা যদি অকণমান আঁতৰৰ পৰা যদি মগজ ৰেখা ওলায় তেন্তে আপোনালোকে গম পাব জাতকেই হওক বা জাতিকাই হওক, ল'ৰাই হওক বা ছোৱালীয়ে হওক, খুব স্বতন্ত্ৰ বিচাৰ অলা থাকে, খুব আজাদী বিচাৰে, খুব কোনো ধৰণৰ দায়িত্ব লৈ জীয়াই থাকিবলৈ নিবিচাৰে, অলপ বেছিকৈ জিদ্দি থাকে, জিদ স্বভাৱত থাকে, ধৈৰ্য শক্তি অকণমান কম থাকে। যদি ঈশ্বৰৰ কৃপা থাকে তেন্তে তেওঁলোক বহুত আগুৱাই যাব পাৰে, নিজৰ ভৱিষ্যতৰ নাম ফেম এই সকলোবিলাক পাব। যদি ঈশ্বৰৰ কৃপা ছায়া যদি অকণমান ইফাল সিফাল হৈ যায় তেন্তে এই মানুহজনক নিজৰ বিবেক বুদ্ধিৰে ভাবা চিন্তাত তেওঁক অনিষ্ট কৰিব পাৰে। এয়া হৈছে তেওঁৰ জীৱন ৰেখা, এয়া হৈছে মগজ ৰেখা। মগজ ৰেখা স্প্লিট হৈ গৈছে, এই গেপটোৰ কথা কৈছোঁ। এয়া হৈছে তেওঁৰ জীৱন ৰেখা, এয়া হৈছে মগজ ৰেখা। এই কাহিনীটোৰ কাৰণেই ক'বলগীয়া হৈছে। এনেইতো হাতখনৰ ৰেখা ভালেই, এয়া